আজি ইয়াতে নন্দীয়ে আমাৰ কিষাণ মৰ্চাৰ কি আছিল কিষাণ মৰ্চাৰ কি ভাইচ প্ৰেচিডেণ্টক গামোচা এখনি পিন্ধাবৰ কাৰণে অনুৰোধ জনালোঁ। ফটো দিন না ফটো আজিৰ বুথৰ সভাপতি মহোদয়া আৰু আমাৰ কিষাণ মৰ্চাৰ বিজেপিৰ কিষাণ মৰ্চাৰ জিলা সভানেত্ৰী মীনা ফুকন ডাঙৰীয়াকে আদি কৰি আজিৰ বুথত উপস্থিত সদস্য আজি আমি মন কী বাতত উপস্থিত হৈ বহু কথা জানিব পাৰিলোঁ। প্ৰতিদিনে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন নতুন কথা কয়। আজি আমি মন কী বাতত কিছুমান কথা জানিব পাৰিলোঁ। প্ৰতিদিনে তেওঁ আমাক এটা মেছেজ দিয়ে। আচলতে এই মেছেজবিলাক সাধাৰণ মানুহৰ কাৰণেহে দিয়ে। তেখেতে আজি আমাক ষ্টাৰ্টআপৰ কথা ক'লে। আপোনালোকে ষ্টাৰ্টআপৰ কথাটো অলপ মন দি শুনিব। ষ্টাৰ্টআপটো আচলতে আপোনালোকৰ আমাৰ সৰু মধ্যবিত্ত শ্ৰেণীৰ কাৰণেহে। যিবিলাকে কিছুমান বস্তু ঘৰতে আৱিষ্কাৰ কৰে তেওঁলোকে বস্তুটো বাহিৰত পঠিয়াব নোৱাৰে। মই দুইদিনতে দেখিছোঁ কলাখাৰটো ষ্টাৰ্টআপৰ বস্তু। তেওঁলোকে সেই বস্তুটোত কলাখাৰটো কোনোবাই ঘৰতে বনাই খাই মেলি চলি আছে, কিন্তু বজাৰত পঠিয়াব নাজানে। ষ্টাৰ্টআপে তেওঁলোকক 50 লাখ টকালৈকে বেচা দিছে। সেই কথাটো মন দিয়ে আজি মানে কোনো চৰকাৰে এইটো কৰা নাছিল। ষ্টাৰ্টআপৰ জৰিয়তে ভাৰতৰ যিটো ষ্টাৰ্টআপৰ স্কিম ষ্টাৰ্টআপত যিবিলাকে কোনোবাই বস্তু নতুনকৈ উদ্ভাৱন কৰে তেওঁলোকক ভালেখিনি অৰিহণা জনায়। 10 লাখৰ পৰা 50 কোটি টকালৈকে বনায়। মই মাজতে এটা ষ্টাৰ্টআপ দেখিলোঁ, চাউলৰ পৰা কিয় বনাইছে আপোনালোকে সেইটো ষ্টাৰ্টআপ তেওঁলোকে বনাইছে, কোনো অনিষ্ট নকৰে। সেইটো বস্তু মানে কোনোবা ভিটামিন জাতীয় মানে পানীয় হিচাপত তেওঁলোকে ষ্টাৰ্টাৰ হিচাপত বনাইছে, বহুত টকা পাইছে। কলাখাৰ ষ্টাৰ্টআপৰ বনাই ষ্টাৰ্টআপক দিছে, বস্তুটো আমি আৱিষ্কাৰ কৰিছোঁ। কিন্তু আগৰ পৰাই কৰিছে, কোনোবা অলপ স্পেচিয়েল কৰিছে। সেইটো বস্তু প্ৰিজাৰ্ভ কৰিব পৰা চিষ্টেমটো বেয়া হৈ যায়। এইটো ষ্টাৰ্টআপ তেখেতে ভাল কথা কৈছে। আৰু বহুত ধৰণৰ বস্তু আছে। আপোনালোকে কিছুমান ঔষধি বস্তু, ঔষধ বেমাৰ যিটো নতুন